হেল্ল'। হয় কওকচোন। আচাৰ্য পংকজ পাঠক। ক'ত আছা? কোনে কৈছে? হে? কোনে কৈছে? মই কৈছিলোঁ, কথা অলপ আছিল। আছা ক'ত? মই নলবাৰীত আছো। হা হা? নলবাৰীত। সোণাপুৰ কেতিয়া আহিবা তুমি? সোণাপুৰত এতিয়া যাব লগাতো নাই বিশেষ। আচ্ছা। মই তোমাক পিটন দিবলৈ বিচাৰি আছো। হয় নেকি? তে আহিব পাৰে নলবাৰীত। তোমাক ইয়াতে সোণাপুৰত পিটিলে ভাল লাগিব নেকি? আচ্ছা আচ্ছা। তে সোণাপুৰত তেনেকৈ মানে কি আপোনাৰ এড্ৰেছটো দিলে যাব পাৰিলো হয়। এই তোমাৰ মেথি গুটি য'ত বনোৱা তাতে। আচ্ছা আচ্ছা, নহয় আপোনাৰ ঘৰটো কোনখিনিত? মোৰ খানাপাৰা। খানাপাৰাত। এতিয়া খানাপাৰাত যাওঁ নে সোণাপুৰত যাওঁ? জানো তোমাৰ ক'ত বা কমফৰ্ট হয়। নাই আপুনি কওক। ক'ত বা কমফৰ্ট হয় তোমাৰ? আপুনি কওক ক'ত যাব লাগে? আহা সোণাপুৰতো যাব পাৰো, মই কালি যাওঁ। খানাপাৰাত আহা নহ'লে সোণাপুৰত আহা। খানাপাৰাত যাব পাৰো কাইলৈ, বা সোণাপুৰতো যাব পাৰো, ক'ত যাব লাগে কওক? আহা তুমি সোণাপুৰতে আহা, তোমাৰ জেগাতে আহা। তাৰমানে কুকুৰে ঘৰতহে ভৌ ভৌ কৰিব পাৰে, ঘৰৰ হয় নেকি? বাহিৰত নোৱাৰে। তেনেকুৱাহে লাগিল মোৰ কথাটোত আপোনাৰ। কিহৰ কাৰণে? আপুনি যে আপোনাৰ ঘৰত মাতি আছে মোক। তোমাক সোণাপুৰত মাতিছো, তোমাৰ মেথি গুটি বনোৱা জেগাত। আচ্ছা আচ্ছা আচ্ছা, ত মই সোণাপুৰত যাব লাগে আপোনাৰ কাৰণে। তুমি বা তুমিয়ে কৈছা এতিয়া তুমি বা ক'ত বা আহা। আপুনি যদি মানুহ হয় তেনেহলে আপুনিও আহক নলবাৰীত। আচ্ছা নলবাৰীত আছো মই, নলবাৰীত আছা। পৰিচয়টো দি দিয়ক। হয় ন ভাল লাগিব। তই পৰিচয়টো পাবি, তই এদিন গাদ্দাৰি কৰিছিলি মোৰ লগত, আৰু ৰিচেণ্টলি তই মোৰ মানুহ এটাৰ লগত আৰু এটা গাদ্দাৰি কৰিছিলি। গতিকে তই গম পাবি। এইটো কিছুমান ফৰফৰকে ফোনতহে থাকে। সেই ফৰফৰণিটো সন্মুখত আহি দিব পাৰিলে ভাল লাগে আৰু, হয় ন? ঐ মাত না ভাই, মইতো যাওঁৱে। মই ইয়াতে আছো, নলবাৰীত আহিব তইতো পাৰে। সেইবাৰ অসভ্য নিচিনাকে ফোনটো কাটি দিলি। এনি টাইম আহিব পাৰে, নলবাৰীত আছো। কোন বা হয় আপুনি চিনি পোৱা নাই, নামটো তই ক'লে ভাল চিনি আছিল। পাবি বাৰু, তোক মই ভালকে চিনাকি দিম বাৰু, তই চিনি পাবি মোক। ঠিক আছে, তেনেহ'লে চিনাকি পৰিচয় দিবলৈ আপুনি নলবাৰীতে আহে যদি ভাল লাগিব। আচ্ছা, নলবাৰী কোন ঠাইত আছ তই? টিহুত আছো মই, টিহুত। টিহুত কোনখিনিত আছা? টিহুৰ হালধিবাৰী সুধিব। আচ্ছা, ঠিক আছে। টিহু থানাৰ পৰা কিমান দূৰ? থানাৰ পৰা বাছ 15 মিনিট। আচ্ছা ঠিক আছে, হ'ব মই যাই আছো। আহক।